আজি আমি ৰয়িং ওলাই আছোঁ, ভাইটি আৰু মই, আৰু ভাইটিৰ লগৰটো 4জন আহিব। আমি সকলোৱে ৰয়িং যাম। ৰয়িং কেইটামান আপোনালোকক ভিউ দেখাম ৰয়িঙৰ, চাই থাকিব মোৰ ভিডিঅ'। আৰু মোৰ মাই লাইফ ষ্টাইল চেনেল আপোনাৰ স্বাগতম সকলোটিলৈ, আৰু সকলোৱে যেন মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰে, যেন চাই যেন ভিডিঅ'খিনি। আৰু যদি ভাল লাগিলে নিশ্চয় লাইক কৰিব বুলি আশা কৰোঁ সকলোকে। আপোনালোকে চাই থাকক আমি ক'ত গৈ আছোঁ, কি জেগাত ফুৰিব গৈ আছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু তেনেকৈতো বৰষুণৰ বতৰ, বৰষুণ দি আছে অকণমানকৈ, চাগে বৰকৈ দেখাব নোৱাৰিম চাগে। ঘৰৰ পৰা বৰষুণ পাই গৈ আছোঁ, পাই যাম, ঘৰতেতো বৰষুণ দিয়ে আছে। আৰু চাই থাকক মোৰ ভিডিঅ'টো চাই লাষ্টলৈকে চাব বুলি আশা কৰোঁ। আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে নাই কৰা নাজানো, আমাৰ অসমত গাড়ীবোৰ বেছি। অৰুণাচলত ইয়াৰ পৰা যোৱাৰ পিছত চাবাচোন আপোনালোকৰ ভিডিঅ'বোৰত অকণমান গাড়ীবোৰ অকণমান কম পৰিমাণে চলে। আৰু আমি এতিয়া যিমানখিনি গৈ আছোঁ বা ৰাস্তাত আমি গৈ আছোঁ ন, গাড়ী ঘোঁৰা অকণমান ভিৰ হয় আমাৰ অসমত। আৰু অৰুণাচল জেগাটোত হৈছে কি, অকল গাড়ী ঘোঁৰাবোৰ অকণমান কম। আপোনালোকে চাই থাকক, এইখিনি অৰুণাচল জেগা পাইছোঁহি এতিয়া আমি। অৰুণাচল জেগাৰ পৰা গেটটো পাৰ হ'লোঁ, পাৰ হৈ কিনে অৰুণাচলৰ এৰিয়াটো চাই থাকক, গাড়ী ঘোঁৰা অকণমান কম আছে। আমাৰ অসমতকৈ কি হয়, অকণমান বেছি হয় গাড়ী ঘোঁৰা। আৰু অসমৰ অৰুণাচল ৰাস্তাবোৰ ফ্ৰীলিকৈ থাকে, বিন্দাছ চলাই যাব পাৰি, আৰামত যাব পাৰি, আৰামত ভিডিঅ' বনাবলৈও ভাল লাগে। আৰু অসমত ভিডিঅ' বনাবলৈ অকণমান ৰাস্তা পদূলি গাড়ী ঘোঁৰা বেছি হয় যে অকণমান অসুবিধা এটা সৃষ্টি হয়। আৰু অৰুণাচলতকৈ বিন্দাছ চলাই থাক, ইমান গাড়ী ঘোঁৰা তেনেকৈ বেছি নাযায়, বেছি নচলায়, কম পৰিমাণে চলায় গাড়ী ঘোঁৰাবোৰ। আৰু ৰাস্তাটো দেখিছে চাগে, ইমান ডোখৰবাত আমি আহি আছোঁ, না গাড়ী দেখিছে না কিবা, ক'ৰবাত এখন দুখনে লগ পাইছোঁ, ইমান লগ পোৱাও নাই। আৰু আমাৰ অসমত হ'ব লাগিছিলে, বহুত গাড়ী ঘোঁৰা লগ পালোঁ হ'লে, যিমানডোখৰ আমি বাইক চলাই আহিছোঁ সিমান দূৰ। আগত যোৱাজন ভাইটিৰ লগৰ হয়, সি আগত গৈ আছে, আমি দুজন পিছত গৈ আছোঁ। আৰু আৰামত, আৰু ইমান ধুনীয়াকৈ হাৱা পানী মজা, ধুনীয়া লাগিছে আজি আহি অৰুণাচললৈ। ডাৱৰীয়া বতৰ, বৰষুণ দি আছে চিপচিপকৈ, অকণমান বৰষুণ পৰিছে। আৰু লাহে লাহে আমি গৈ আছোঁ অৰুণাচলৰ পামগৈ, আৰু বেছি সময় নাই ৰয়িঙত পাবলৈ, অকণমান দূৰ যোৱাৰ পিছত ৰয়িং পামগৈ আমি। চাই থাকক ভিডিঅ'টো, চাওঁ লাষ্টলৈ কিমাননো দেখাব পাৰোঁ আপোনালোকক, কিমাননো কি দেখাব পাৰোঁ, কিমানখিনিলৈকে চেষ্টা কৰিম চাগে আপোনালোকক দেখাবলৈ। আৰু চাওঁচোন কিমান চেষ্টা কৰিব পাৰোঁ। আমি ৱেলকাম গেটৰ ওচৰত পাই গৈছোঁ বৰ্তমান। ৱেলকাম গেটখন দেখিছে চাগে, অকণ মোবাইলৰ কেমেৰাত একদম বৰষুণ পৰি মানে কি ক'ম আৰু, অৱস্থা নাইকিয়া আছে। অকণমান আগত সেইখন দেখি আছে গেটখন, এখন হৈছে ৱেলকাম গেট, ডাঙৰকৈ ধুনীয়াকৈ বনাইছে। 2 লেন ৰাস্তা হয়, এইফালৰ ৰাস্তা এইফালেও আছে, সেইফালে যাব পাৰি, এইফালে আহিব পাৰি। 2 লেন আছে, ধুনীয়াকৈ বনাইছে। আৰু ৱেলকামখন দেখিছে আপুনি আপোনালোকে, ধুনীয়া ভাল লগাকৈ। ৰয়িঙৰ এইটো হৈছে তেল ডিপু, তেল ডিপুৰ পৰা আমি পাৰ কৰি গৈ আছোঁ এতিয়া বৰ্তমান। আৰু পাহাৰৰ ওচৰত পাওঁ অৱস্থা হৈছোঁ, আৰু বেছি ডোখৰ নাই আমি পাহাৰত পাবলৈ। আৰু বৰষুণ পৰি অৱস্থাই বেয়া হৈ আছে, কি ক'ম আৰু। তেনেকৈ চাই থাকক আপোনালোকে, যিমানখিনিলৈকে দেখাব পাৰোঁ। টাউনত পাওঁ অৱস্থা, অকণমান দূৰত গ'লে টাউন পামগৈ বাৰু এতিয়া। আৰু দেখিছে ৰয়িঙৰ ঘৰবোৰ, চাপৰকৈ গছ গছনি বা সেউজীয়া বা সৌন্দৰ্য এটাৰ। এয়া হৈছে ৰয়িঙৰ টাউনৰ প্ৰথম আৰম্ভণি। এইডোখৰ পৰা ৰয়িং টাউনঘৰ পৰে, পুলিচ গেট এইকেইখন, পুলিচ চেকিং। আৰু এইডোখৰ ৰয়িং টাউন পাওঁ অৱস্থা। আৰু ভাইটি অকণ ভিডিঅ'টো অকণমান প্ৰব্লেম দিছে দেই, কি হৈছে মই নিজে নাজানো। এইখিনি হৈছে টাউনৰ বজাৰডোখৰ, বজাৰৰ সকলোখিনি বস্তু পোৱা যায় বজাৰত। আৰু ধুনীয়া, আৰু বহুত চাফ চিকুণকৈ ৰাখিছে বজাৰখনো, ইমান লেতেৰা বা কিবা নহয়। বজাৰ পাৰ কৰি আহি অকণমান ছেকেণ্ড ব্ৰিজ পাৰ কৰি আহিলোঁ, পাৰ কৰি আহি মেলি বহুতখিনি পালোঁ, ওপৰত পালোঁহি আমি, পাহাৰৰ ওপৰত উঠি আছোঁ বৰ্তমান। আৰু এই ঘৰখিনি দেখিছে চাগে, এই দোকানবোৰ, পাহাৰৰ বহুত ওপৰলৈ আমি যাম বুলি ভাবিছোঁ, কিয়নো ওপৰৰ পৰা আপোনালোকক ভিউটো দেখামগৈ, কেনেকুৱা ধৰণৰকৈ ভিউ, কেনেকুৱা ধুনীয়া দেখেনে, কেনেকুৱা দেখে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ওপৰৰ ৰয়িঙত উঠি পিনি পাহাৰৰ ওপৰত। আৰু আপোনালোকে চাই থাকক
আৰু ইয়াৰ পৰা অসমৰ সীমান্তৰ বহুত দূৰলৈকে দেখি পায় পাহাৰৰ ওপৰৰ পৰা, আৰু ধুনীয়াও লাগে ওপৰৰ পৰা চাবলৈ। আপোনালোকে চাই থওক কিমানখিনি দেখাব পাৰোঁ আপোনালোকক, কিমানখিনি ক্ষমতা হয়। আৰু মোবাইলটোত বৰষুণ দি আছেতো দেখাব নোৱাৰিম চাগে সিমানখিনি। বৰষুণত যিমানটো পাৰিছোঁ দেখাই আছোঁ, সিমানটোলৈকেতো কেপাচিটি হৈছে আৰু মোবাইলটোৱে যিমানখিনিলৈ হেৰি কৰি আহিছে। আৰু সকলোখিনি জুগুৰি হৈ গ'লোঁ নিজেও। আৰু ৰাস্তাবোৰ দেখিছে, বহুত টাৰ্ণিং, বেছি স্পীড চলাবও নোৱাৰে, কম পৰিমাণে অলপ লাহে লাহে চলাবলগীয়া হৈছে। বাইকত গোটেইকেইটা গৈ এজেগাত ৰখিলোগৈ, ভাইটিও ৰখিলে, সকলোকেইটাই চব হেলমেট পিন্ধি আছে, চব সকলোৱে। মুখখন দেখাবলৈ বেয়া হৈছে। এইখিনি হৈছে আগৰ মিচুমি ঘৰ। আগৰ মিচুমি ধুনীয়া সেউজীয়া গছ গছনিৰ মাজত ঘৰকেইটা আছে, আৰু পূৰা চেলেঞ্চৰ পৰা একদম চপাই একদম পানী মাৰি দিছে। আৰু গাৰ পিঠিটোতো অৱস্থাই নাই মোৰ, চেলেঞ্চ যিটো চকাৰ পৰা মানে বহুত বোকা পৰে। সকলোৱে ফটো চুট কৰা লাগিছে, তললৈ চাবলৈ চাইছে, আৰু ঘৰ গোৱাটোৰ পৰা তললৈ চাবলগীয়া আছে। নদীখন, সৰু নদী এখন আছে তলত, নদীখন সকলোৱে চাইছে, ফটো মাৰিছে, ভিডিঅ' বনাইছে সকলোৱে। আৰু সেইফালে আছে এখন অসমৰ অৰুণাচল সীমান্ত, এইখিনি চব ধুনীয়াকৈ পথাৰ নিচিনা বৰবাত দেখি পায়, বহুত মজাকৈ দেখি পায়, আৰু ধুনীয়া লাগে। আৰু মোবাইলটো ইমান কেপচাৰ কৰিব পোৱাই নাই। আৰু তলত হৈছে সৰু নলা এটা, পানী বৈ আছে, বহুত তলত আছে, আমি বহুত ওপৰত আছোঁ। ইমানেই ধুনীয়া নলাটো, পানী একদম আৱাজটো শুনি ভাল লাগে, চৰাই চিৰিকটি আৰু পানীৰ আৱাজটো বহুত ধুনীয়া। এতিয়া আমি আহি ঘৰত পাই গ'লোঁ। ঘৰত পাই মেলি ঘৰত চোলা পেণ্ট খুলিবলৈ লৈছোঁ। আৰু বেছি দীঘলো নকৰোঁ ভিডিঅ'টো, ইমানতে শ্বৰ্ট কৰি থৈ দিওঁ। আৰু ঘৰত পাই চোলা পেণ্ট খুলি মেলি চাফ হৈ লওঁ, আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু বেছি দীঘলীয়াও নকৰোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে যে লাইক কমেণ্ট কৰিব বুলি আশা কৰোঁ।